হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি বহুদিনৰ মূৰত এওঁৰ লগত অকণমান সময় পাইছোঁ। ভাবিছোঁ অকণমান ফুৰি আহোঁ, যিহেতুকে গাটো ইমান ভাল নহয়। অকণমান ফুৰিলে মনটোও ভাল লাগিব, অলপ গাটোও ভাল লাগিব। আহি পালোঁ আমি চাংচাৰি বাছ ষ্টেণ্ড, আৰু এতিয়া ইয়াতে আমি ঘৰৰ কাৰণে অকণমান বজাৰ কৰিম। এতিয়া চাম আমি মাছ। এয়া হৈছে সৰু সৰু মিছা মাছ, আৰু দাম কিমান কৈছে আপোনালোকে জানেনে? ইয়াৰ বোলে 250 গ্ৰামত 150 টকা লাগে। ভাবকচোন বাৰু, ইমান দাম হ'ব লাগেনে বাৰু? আৰু ইয়াতে মিৰিকা আৰু ৰৌ মাছ আছে, ইয়াৰ পৰাও অকণমান লৈ যাওঁ। এইবাৰ ল'ম মই কেঁচা চব্জি জিকা, আৰু জিকাৰ দাম কিমান কৈছে জানেনে? 1 কিলো বোলে 60 টকা। কি কম, নাখালেও নহয়, মুখখনো বান্ধি থ'ব নোৱাৰি, খাব লাগিব, উপায় নাই। যেনে তেনে অকণমান চব্জি লৈ ল'লোঁ। এইবাৰ আহিছোঁ আমি বেকাৰী এণ্ড ৰেষ্টুৰেণ্টলৈ। ইয়াত কিবা কিবি ল'ম আমি। আপোনালোকৰ ফালৰ পৰাই দেখাই আছোঁ কি নাই ইয়াতে। সকলোৱে পাবা, খোৱাৰ কাৰণে সকলো বস্তুৱে আছে ক'ব গ'লে। আৰু দিনটো যে মানুহ হয় ইয়াতে, নন ষ্টপ দেখিবা মানুহ যেতিয়ালৈকে ময়ো কিবা কিবি অৰ্ডাৰ দিছিলোঁ, সেইখিনি মই ল'লোঁ, আৰু আপোনালোকক বাহিৰৰ পৰাই দেখাই আছোঁ এবাৰ। এয়া বাহিৰৰ দৃশ্য, দেখাত সৰু এখন ডাঙৰ ৰেষ্টুৰেণ্টৰ পাত্তা নাপায় ইয়াত। ইমান মানুহ হয়। সেইখনৰ কাষতো এইখন বেকাৰী এখন, আৰু ইয়াতেও মই কিবা কিবি লৈছোঁ। বিলটো পে'মেণ্ট কৰিবৰ কাৰণে এওঁক দিছোঁ, আৰু মই ৰাস্তাৰ কাষৰ পৰা আপোনালোকক এবাৰ পৰিৱেশটো দেখাই আছোঁ। ৰাস্তাৰ কাষৰ পৰিৱেশ এয়া। কেতিয়াবা আহিলে আপোনালোকে ইয়াতে খাব পাৰিব, জিৰাব পাৰিব। আৰু এয়া কাষত হৈছে বাছ ষ্টেণ্ড। বাছ ষ্টেণ্ডৰ কাষতে এই দুখন পাব আপোনালোকে। হৈছে ভাইটি, আমাৰ ভাইটি এয়া মানে সম্বন্ধীয়া, নিজৰ নহয়। চিকেন পকৰা, লেগ পিচ, এগ চপ, চাওমিন, ৰোল চব পাবা। চ' গাইজ, ঘৰ আহি পালোঁ। ঘৰৰ কাৰণে কিছুমান বজাৰো কৰি লৈ আহিলোঁ, আৰু লগতে টেবলেট লৈ আহিলোঁ। মোৰ গাটো একদম ভাল নাই, খাব লাগিব। আজি আপোনালোকক ইমানখিনিয়ে দেখুৱালোঁ, কাৰণ যিহেতুকে গা ইমান ভাল নহয়, গোটেইবোৰ দেখুৱাব নোৱাৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইবটো একেবাৰে কৰিব নাপাহৰিব দেই।